নমস্কাৰ, মই কৃষ্ণশ্ৰী শইকীয়া আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই চুম্বাহঁতৰ ঘৰৰ পৰা, কিয়নো আজি চুম্বাৰ শহুৰেকৰ মানে দেউতাৰ এটা সম্বৰ্ধনা অনুষ্ঠান আছে। তাৰ কাৰণে এইফালে পাপা গৈছে আৰু ভকত কেইজনমান লগত লৈ আমি বাহঁতৰ ঘৰ উপস্থিত হ'লোগৈ। তো সম্বৰ্ধনা অনুষ্ঠানটোনো কিহৰ মই আপোনালোকক জনাই আছোঁ। যিহেতু 2025 চনৰ ফেব্ৰুৱাৰী মাহত মৌবন্ধাৰ এৰাতলী পথাৰত আমাৰ শংকৰ সংঘৰ অধিৱেশন হৈছিলে। সেই অধিৱেশনলৈ দেউতাই এটা কিবা অনুদান আগবঢ়াইছিলে, যাৰ কাৰণে ভকত কেইজনমানে আহি তেওঁ ঘৰতে সম্বৰ্ধনা জ্ঞাপন কৰিছে। এয়া ফটো লৈছে সকলোৱে। এতিয়া এইফালে এতিয়া মই বনাই আছোঁ পনীৰ কাবেলি বুট, আৰু পায়ে বনাব লৈছে ভাত কেৰেলা, কুন্দুলি, আলু ভাজি। এইফালে মই মাংসটো বনাব লাগিব, ৰেডি কৰি থৈছোঁ চব। এইফালে পটল ফ্ৰাই আৰু দাইল আছে, ভাত আছে আৰু চালাড আছে, সেয়া পাছত দেখাম লাহে লাহে। এতিয়া যিটো বনাই আছোঁ সেইটো দেখাই ল'লোঁ আপোনালোকক। হাই, হেল্ল'। এয়া আইতাকক ল'বলৈ দিছে চব কেঁচুৱা। দেখুৱাই দিয়া আকৌ আইতা বেবীটো। এইয়া এইটো কাৰ বেবী? তোমাৰ বেবী? অঁ, বেবীয়ে কান্দিছে নহয়, মোবাইল ইমান নাচায় নহয়। অঁ, আছে এতিয়া ইয়াত পটল ফ্ৰাই, এইফালে পটল ফ্ৰাই কৰি আছে বা, আৰু এইফালে মই মাংস বনাই আছোঁ। আৰু আইটেম বনাবলৈ কি আছেগৈ? পাপৰ আছে, পাপৰটো ভাজিলে আৰু আজৰি আৰু। একেবাৰে এবাৰ খানাতহে লগ পাম দেই আপোনালোকক। যিহেতু বা আৰু মই ভকত কেইজনৰ কাৰণে ভাতত লাগিছিলোঁ, তো আমাৰ এয়া বনাওঁতে মেলিতে কিবা দুখো হ'ব পাৰে, সেইটো কাৰণে তেওঁলোকক এনেদৰে আগবঢ়াই সেৱা কৰি ল'লোঁ, যাতে আমাৰ কিবা নজনাকৈ যদি দুখো হৈছে সেইখিনি যাতে দুখখিনি আঁতৰি যায়। তো তেনেদৰে আমি ভকতৰ সেৱা ল'লোঁ। আৰু এইফালে ভকত কেইজনকে প্ৰথমতে খাব দি লৈছোঁ, তাৰপাছতে আমিখিনি খাম। আৰু আপোনালোকে আইটেমখিনি দেখিছিলেই কি কি, কিন্তু ইয়াৰ ভিতৰতে ভকতে যেনিবা মাংস নাই খোৱা, পনীৰটো দিছোঁ। মাংসটো অকল আমাৰকেইটাৰ কাৰণেহে বনোৱা হৈছিলে। খোৱাৰ সময়ত কাৰো ধৈৰ্য নাথাকে যে ফটো এখন ভালকৈ মাৰি থওঁ, খানানো আইটেম কি কি আছিলে, সেইকাৰণে বেছি ভালকৈ ফটোখন মাৰিব নোৱাৰিলোঁ। তেনেকৈ অকণমান দেখাই দিলোঁ। বাকী আপোনালোকে আইটেমকেইটা দেখিলেই বনাই থাকোঁতে। তো ভকতসকলে খোৱাৰ পাছতে এতিয়া আমি ইয়াতে বহি লৈছোঁ খাবলৈ। পাৰ্থদা, চুম্বা, মই, হিমাংশু আৰু মা দুগৰাকী এনেকৈ বহি লৈ খাই দিছোঁ। বাই বাই। বাই বাই। I love you. I love you. মোক দিয়া চুমু এটা দিয়া মোক। বাই বাই। আমাৰ ঘৰলৈ যাবা নে? কেতিয়া যাবা? থেংক ইউ। অ' পিংক পিংক বুলি কৈছে। থেংক ইউ। আমি খাই বৈ বাহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ।
আহিব মতে অকণ মনটো বেয়া লাগিছিলে, কিন্তু মোক আই লাভ ইউ ক'লে, ফুল চুল দি মেলি অকণমান মনটো ভাল লগালে আৰু। এতিয়া আমি গোটেইকেইজন আৰু ঘৰ আহি আছোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিলোঁ, বাই।